হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই মোৰ ছোৱালীজনী আৰু শ্ৰীমতীৰ সৈতে আমি অৰুণাচল যোৱাৰ চিন্তা কৰি ৰাতিপুৱা 5:30 বজাতে ওলাই দিলোঁ। 3 দিনীয়া প্ৰগ্ৰাম, 2 nights 3 days। আৰু আমি মংগললৈ ভূটান বৰ্ডাৰ হৈ যোৱাৰ কথা এইকাৰণে চিন্তা কৰিলোঁ। আমি আচলতে ভূটানখনতো একবাৰ অলপ সোমাই যাম বুলি আমি চিন্তা কৰিলোঁ আৰু সেইমতে আমি ভূটানত সোমালোঁ। ভূটানত সোমাবলৈ হ'লে একচুৱেলি আপোনাৰ আধাৰ কাৰ্ড লাগিব আৰু ভোটাৰ আইডি লাগে। সেইখিনি আপুনি দেখুৱাব লাগে চিকিউৰিটি গাৰ্ডত। দেখুৱাই মেলি আপোনাৰ 1 কিলোমিটাৰ ভিতৰলৈকে যাব দিয়ে, কিন্তু 1 কিলোমিটাৰ যোৱাৰো প্ৰয়োজন নাই অৱশ্যে। আমি অলপ ওচৰতে 500 মিটাৰমানলৈকে গৈ পেলাই আমি এইখিনি চোৱা মেলা কৰিলোঁ, ধুনীয়া লাগিল। আমাৰ ছোৱালীজনী আৰু এইবিলাক অৰ্নামেণ্টছবিলাক দেখিলেতো আৰু ছোৱালী মানুহ জানেই নহয়, কিবা নে কিবা এটা ল'ব বিচাৰে। আৰু আমাৰ বজাৰ কৰা মেইন উদ্দেশ্যটো আছিলে আমাৰ অলপ ভূটানৰ পইচাটো চাব মন আছিলে আৰু সেইমতে আমি 2টামান বস্তু ল'লোঁ। লৈ মেলি খুচুৰা লওঁতে আমি ভূটানৰ নোটে ল'লোঁ। আমাৰ ইণ্ডিয়ান কাৰেঞ্চিও চলে তাতে। ইণ্ডিয়ান কাৰেঞ্চিৰ দ্বাৰা দি আপুনি বস্তু ক্ৰয় কৰিব পাৰে, একো অসুবিধা নহয়। আৰু সেইমতে আমি ভূটান বৰ্ডাৰৰ পৰা ওলাই অহাৰ মুহূৰ্তত তাতে ভূটানত গৈছোঁ, এতিয়া আমি তেলখিনিও আমি তাতে ভৰাই লোৱাৰ কথা চিন্তা কৰিলোঁ। আৰু আগতে কম আছিলে ভূটানৰ তেল, বৰ্তমান এতিয়া অলপ আপোনালোকে জানে যুদ্ধ বিগ্ৰহ চলি থকাৰ কাৰণে দামবোৰ বহুত বাঢ়িছে। আৰু এনেদৰে আহি আমি অৰুণাচল বৰ্ডাৰ চেকপোষ্ট পালোঁ। চেকপোষ্টত আপোনাৰ দেখিলে আপোনাৰ বহুত মানুহ তাতে বাইকাৰ, ৰাইডাৰ এইবিলাক সকলো আছে। আৰু মই একচুৱেলি যিখিনি ডকুমেণ্টছ সেইখিনি মই অনলাইনেই পাৰচেছ কৰিছিলোঁ আৰু সেইকাৰণে মই সকলোখিনি ৰেডি কৰি লৈ গৈছিলোঁ। আৰু আপোনালোকেও পাৰিলে 2টামান জেৰক্স কপি ইয়াতে কৰি লৈ যাব, কিয়নো তাতে আধা ঘণ্টা 1 ঘণ্টা ৰখিব লগা হ'ব পাৰে, কাৰণ বহুত মানুহ থাকে। সকলোৰে আধাৰ কাৰ্ড, পেন কাৰ্ড এইবিলাক চেক কৰি থাকোঁতে বহুত টাইম যায়। এনেদৰেই আমি আহি বমডিলা পালোঁ আৰু বমডিলাৰ এটা হোটেলত আমি খাই লওঁ বুলি সোমালোঁ আৰু দেখিলোঁ ইয়াত এটা ঘৰতে মডেল হোমমেড আপোনাৰ হিটাৰ, যিহেতু তাত এৰিয়াটো গোটেই ঠাণ্ডা পৰিৱেশ, সেইকাৰণে হিটাৰ এটা হোমমেড প্ৰায় হোটেলতে থাকে। আৰু তাতে খাই বৈ আহি আমি অলপ ওলাই আহিলোঁ। ওলাই আহি বমডিলা বজাৰ পাৰ হোৱাৰ পিছতে আমি এই বজাৰখন দেখিলোঁ ৰাস্তাৰ কাষত। আৰু প্ৰায় সংখ্যক টুৰিষ্টবিলাকে ইয়াতে অলপমান বজাৰ সমাৰ কৰে আৰু বহুত ভাল ভাল বস্তু আছে। ফল মূল, ঘৰৰ যিমান লাগতিয়াল বস্তু আছে সেইবিলাক ল'ব পাৰে। আমাৰ শ্ৰীমতীয়েও ফল মূল অলপ ল'লে আৰু মই লওঁৱেই প্ৰায় জাৰ্ণি এটা কৰিলে গাড়ীত। ফল মূল ইত্যাদি লোৱাটো জৰুৰী আচলতে, কিবা লং জাৰ্ণি যিহেতু কিবা এটা অলপ গাড়ীখন চলাই গৈ থাকিলে, খাই গৈ থাকিলে, মানে কথা পাতি গৈ থাকিলে মানে টোপনি আদি ভাতৰ পৰা এইবিলাকৰ পৰা অলপ হাত সাৰিব পাৰে। আৰু দেখিছেনে কুকুৰটো একেবাৰে আমাৰ ইয়াৰে যেনেকৈ লোকেল কুকুৰ অসমৰ, তাৰে এইবিলাক হ'ল লোকেল কুকুৰ অৰুণাচলৰ। আৰু দেখিছেনে একটা হাস্কি মডেল, একেবাৰে ফুটীয়া কুকুৰৰ টাইপৰ। সিহঁতৰ মানে গাৰ নোমবোৰ দীঘল দীঘল, যিহেতু ইয়াত ঠাণ্ডা পৰিৱেশ সেইকাৰণে ইয়াতে। আৰু ইয়াত আপোনাৰ বজাৰ সমাৰ কৰি উঠি মই চিধা আপোনাৰ দিৰাঙলৈ গ'লোঁ। এটা দিনতে গৈ পাইছোঁ মই দিৰাং মনেষ্ট্ৰী। পিছবেলা ধৰি লওক আপোনাৰ 3:30 বজাত মই দিৰাং মনেষ্ট্ৰী গৈ পাইছোঁ। আৰু এই দিৰাং মনেষ্ট্ৰীটো মই অৰুণাচল কেতিয়াবা আগতেও আহিছোঁ বাৰু, কিন্তু ইয়াত যেতিয়া মই আহোঁ অৰুণাচললৈ বুলি, এই দিৰাং মনেষ্ট্ৰীত মই এবাৰ অহাটো মানে কম্পালচৰি নিচিনা হৈ গৈছে। আৰু মোৰ ইমানেই ভাল লাগে এই দিৰাং মনেষ্ট্ৰীটো, ক'বলৈ মোৰ ভাষা নাই। এইটো মইহে নিজে অনুভৱ কৰিব পাৰোঁ। ইয়াত আহি মই একদম নিজকে একদম সকলো কষ্ট, দুখ, ভাগৰ যেন পাহৰি যোৱাৰ নিচিনা লাগে। আপোনালোকেও আহিব। আৰু এই দিৰাং মনেষ্ট্ৰীটো গোটেই অৰুণাচলৰ ভিতৰতে সকলোতকৈ সুন্দৰ মনেষ্ট্ৰী এতিয়ালৈ। আপোনালোকে যেতিয়া আহিব অনুভৱ কৰিব পাৰিব। আৰু এই মনেষ্ট্ৰীটো ঢাপে ঢাপে বনোৱা আছে, পাহাৰখন ইমান ধুনীয়াকৈ মিলাই পেলাই আপোনাৰ বনোৱা হৈছে, গৈয়ে ভাল লাগে, আপোনাৰ চায়ে ভাল লাগে আৰু গৈও ভাল লাগে। আৰু ইমান শান্তভাৱে ইয়াতে স্থাপিত হৈ আছে যে আৰু ক'বলৈ ভাষা নাই। বহুত মানুহ আহে। আৰু মই ৰাতিপুৱাও পাব, আপোনাৰ সন্ধিয়াও পাব, প্ৰতিদিনে ইয়াত মানুহ পাবই পাব। আৰু ইয়াতে সকলো আধ্যাত্মিক বিষয়বস্তুবিলাক আপোনাৰ ইয়াত এই মনেষ্ট্ৰীতে চৰ্চা হৈ থাকে। শিক্ষাৰ্থীবিলাক থাকে। আৰু আমাৰ এই ছোৱালী আৰু পৰিয়াল এই ধৰ্মচক্ৰটো ঘূৰাইছে। এনেকৈ ছোৱালী ঘূৰাইছে, এতিয়া মোৰ পত্নীও ঘূৰাবই, এনেকুৱা ধৰণৰ কাহিনী হৈছে। এই দিৰাং মনেষ্ট্ৰীটো আপোনাৰ সকলো বাস্তুকলা দিশ ইত্যাদি চাই মেলি নিৰ্মাণ কৰা হৈছে। আৰু
বহুত সুন্দৰ। আপুনি আহিলে ইয়াত অনুভৱ কৰিব পাৰিব, আৰু যিসকলে আহিছে তেওঁলোকে ইতিমধ্যে গম পায় ইয়াৰ পৰিৱেশ কেনেকুৱা, আধ্যাত্মিক বাতাৱৰণ কেনেকুৱা, বহুত মৰম লগা, বহুত সুন্দৰ। এটা আহিব নিশ্চয় আপোনালোকে যদি সময় পায় কেতিয়াবা। একেবাৰে সহজ। আগতে আজিকালিতো গুগলত চাই পেলাই আপোনাৰ দিশ নিৰ্ণয় কৰি আহি থাকিব পাৰি। এতিয়া গুগল বা অন্যান্য মেপৰ জৰিয়তেও আহিব পাৰি। এইবিলাক আজিকালি সহজ হৈ গৈছে। একো ডাঙৰ কথা নহয় এইবিলাক অহাটো। প্ৰথমটো দিনত আমি দিৰাং মনেষ্ট্ৰীটোকে চালোঁ, কাৰণ সময়টো আমাৰ আৰু বেলেগ চাবলৈ সময় নাই, আৰু এটা দীঘলীয়া জাৰ্ণি এটা কৰি আমি অৰুণাচললৈ যিহেতু আহিছোঁ। মনেষ্ট্ৰীটো চোৱাৰ পিছত আমি ওচৰতে থকা হোটেল এখনত আমি লৈছোঁ। তাতে আমি থাকিম, আৰু তাতে ৰুম ভাড়াও অলপ কম হয় বেলেগৰ তুলনাত, আৰু আমি তাৰ আহিলে প্ৰায় সেইখন হোটেলতে থাকোঁ। প্ৰায় 1500 টকামান লয় আপোনাৰ। আৰু ইয়াতে আৰু দিৰাং মনেষ্ট্ৰীৰ পৰা প্ৰায় ওচৰতে সেইটো হোটেল, বুদ্ধা হোটেল, তাতে আমি থাকোঁ। ইয়াৰ পৰা আমি যাই মেলি আকৌ কিবা এটা খাই মেলি আমি ৰেষ্ট লৈ লওঁ, আৰু কিছু সময় আমি প্ৰায় সন্ধিয়ালৈকে আমি ইয়াতে কটাই দিওঁ। আৰু এনেদৰে আমি গৈ মেলি হোটেল এখনত আমি ডিনাৰ কৰা বুলিয়ে ক'ব পাৰি, কাৰণ তাতে আপোনাৰ 8:30 বজাৰ পিছত আৰু আপুনি খোৱা লোৱা ব্যৱস্থাটো প্ৰায় নোপোৱা নিচিনা হৈ যায়। সেয়ে আৰু প্ৰায় আপুনি 7 বজাত টাৰ্গেট ৰাখিব যাতে খোৱা লোৱা হয়। আৰু আমি খাই লৈ আমি ৰাতি হোটেললৈকে গ'লোঁ, আৰু কাইলৈৰ কাৰণে আমি চিন্তা কৰিম আমি ক'লৈ যাব পাৰোঁ। আমি টাৰ্গেট ৰাখিছোঁ, আমি চেলা টানেল হৈয়ে আমি আগবাঢ়িম বুলি ভাবিছোঁ।